নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ 31লৈ ভাৰতৰ ইতিহাসৰ 31টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেই 31টা প্ৰশ্নৰ লগত সম্পৰ্ক থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ভিডিঅ'তে আলোচনা কৰি গৈ থকা হ'ব যাতে পৰীক্ষাত যিকোনো প্ৰশ্ন এটা আহিলেই অতি সহজতে আনটো প্ৰশ্নলৈ মনত পৰে আহক তেনেহ'লে 31 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ ব্লেক তাজমহল ইজ অলছ' ন'ন এজ ব্লেক তাজমহলক আন এটা কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হ'ল বিবিকা মকৱাৰা বুলি জনা যায় ব্লেক তাজমহল বা বিবিকা মকৱাৰা কোনে নিৰ্মাণ কৰাইছিল সেইটো প্ৰশ্ন আহিব পাৰে নিৰ্মাণ কৰাইছিল ঔৰংগজেবে এই বিবিকা মকৱাৰা আছে ঔৰংগাবাদত কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল বুলি যদি আহে প্ৰশ্ন তেনেহ'লে ঔৰংগজেবে নিৰ্মাণ কৰিছিল তেওঁৰ ৱাইফ দিলৰাজ পান্নুৰ স্মৃতিত 30 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ আজাদ হিন্দ ফৌজ কোনে আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হ'ব ৰাজবিহাৰী বোছে আৰম্ভ কৰিছিল ইয়াৰ ৰিয়েল ফাউণ্ডাৰ কোন আছিল বুলি যদি সোধে তেতিয়াহ'লে ক'ব লাগিব সুভাষ চন্দ্ৰ বোস ৰিয়েল ফাউণ্ডাৰ আছিল সুভাষ চন্দ্ৰ বোস কিন্তু মেইন ফাউণ্ডাৰ আছিল ৰাজবিহাৰী বোস কাৰণ স্থাপন হৈছিল এই আজাদ হিন্দ ফৌজ 1942ত ৰাজবিহাৰী বোছে স্থাপন কৰিছিল কিন্তু 1943ত তেওঁ সুভাষ চন্দ্ৰ বসুক দায়িত্বভাৰ অৰ্পণ কৰিছিল কাৰণ সেই সময়ত ৰাজবিহাৰী বোছৰ যথেষ্ট বয়স হৈছিল তাৰপিছত সুভাষ চন্দ্ৰ বসুৱে প্ৰসাৰিত কৰিছিল সেই আজাদ হিন্দ ফৌজত সেয়ে ৰিয়েল ফাউণ্ডাৰ বুলি সুভাষ চন্দ্ৰ বসুক কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ডাইনেষ্টি ৰুল মিনিমাম টাইম ইন ইণ্ডিয়া কোনটো ডাইনেষ্টিয়ে সকলোতকৈ কম সময় ৰাজত্ব কৰিছিল ভাৰতবৰ্ষত ইয়াৰ উত্তৰ হ'ল খিলজী ডাইনেষ্টিয়ে মাত্ৰ 30 বছৰ ৰাজত্ব কৰিছিল ভাৰতবৰ্ষত কিন্তু এই খিলজী বংশৰ এজন ৰজা আলাউদ্দিন খিলজীয়ে সকলোতকৈ কম সময়ত সকলোতকৈ বেছি কাম কৰি থৈ গৈছিল দিল্লী শাসকসকলৰ ভিতৰত 1296ৰ পৰা 1316লৈ তেওঁ ৰাজত্ব কৰিছিল তেওঁ 8খন যুদ্ধ কৰিছিল সেই 8খনেই তেওঁ জয়ী হৈছিল ইয়াৰ লগতে উল্লেখ কৰি থওঁ বাজিৰাও পেছোৱা এই বাজিৰাও মস্তানী যিখন ফিল্ম নিৰ্মাণ কৰিছে বাজিৰাও পেছোৱাৰ ওপৰতে আছিলে সেই বাজিৰাও পেছোৱাই 7 পেছোৱা আছিল মাৰাঠা সাম্ৰাজ্যৰ তেওঁ 20 বছৰত 39খন যুদ্ধ কৰিছিল সেই 39খন যুদ্ধৰ 39খন যুদ্ধই জিকিছিল নেক্সট কুৱেশ্যন ইন হুইচ মিটিং মহম্মদ আলী জিন্না ৱাজ নট প্ৰেজেণ্ট কোনখন মিটিঙত অৰ্থাৎ কোনখন ঘূৰণীয়া মেজমেলত মহম্মদ আলী জিন্না উপস্থিত নাছিল ইয়াৰ উত্তৰ হ'ল থাৰ্ড ৰাউণ্ড টেবল সামিট অৰ্থাৎ তৃতীয়খন ঘূৰণীয়া মেজমেলত আলী জিন্না উপস্থিত নাছিল ইয়াত আমি জানি থওঁ প্ৰথম ঘূৰণীয়া মেজমেলখন হৈছিল 1930 চনত দ্বিতীয়খন হৈছিল 1931 তৃতীয়খন হৈছিল 1932 মানে এবছৰৰ পিছতে হৈছিল আটাইকেইখন ইয়াৰ প্ৰথমখনত কংগ্ৰেছ উপস্থিত নাছিল আৰু শেষৰখনত কংগ্ৰেছ আৰু মহম্মদ আলী জিন্না দুয়োটাই উপস্থিত নাছিল ইয়াৰে দ্বিতীয়খনত অৰ্থাৎ 1931 চনৰ যিখন ঘূৰণীয়া মেজমেল হৈছিল সেইখনত আটাইবোৰ উপস্থিত আছিল অৰ্থাৎ কংগ্ৰেছ আৰু মহম্মদ আলী জিন্না দুয়োটাই উপস্থিত আছিল ইয়াৰ তিনিখন মিটিঙতে তিনিখন ঘূৰণীয়া মেজমেলতে উপস্থিত আছিল ডক্টৰ B.R. আম্বেদকাৰ উপস্থিত আছিল তিনিখনতে এই ৰাউণ্ড টেবল সমিটৰ মেইন উদ্দেশ্য আছিল ভাৰতৰ কনষ্টিটিউশ্যন এখন অনা অৰ্থাৎ ভাৰতৰ সংবিধান এখন ৰচনা কৰা মেইন উদ্দেশ্য আছিল এইখন সমিতিৰ নেক্সট কুৱেশ্যন হু বিল্ড পিকক থ্ৰোন অৰ্থাৎ ময়ূৰ সিংহাসন কোনে বনাইছিল ইয়াৰ উত্তৰ হ'ল শ্বাহজাহানে বনাইছিল ময়ূৰ সিংহাসন সেই বিখ্যাত ময়ূৰ সিংহাসন বনাইছিল শ্বাহজাহানে সেই ময়ূৰ সিংহাসন লালকিল্লাত ৰাখিছিল লালকিল্লাত সেই ময়ূৰ সিংহাসনৰ ওপৰত বহিছিল শ্বাহজাহান কিন্তু এই সুন্দৰ ময়ূৰ সিংহাসন নাদিৰ শ্বাহে তুৰ্কীলৈ লৈ গৈছিল চুৰি কৰি
এই লালকিল্লাৰ পৰা। তাৰপিছত তুৰ্কীত যিহেতু ব্ৰিটিছে শাসন কৰি আছিল, ময়ূৰ সিংহাসনত লাগি থকা কোহিনুৰ হীৰা ব্ৰিটিছসকলে ইংলেণ্ডলৈ লৈ গৈছিল তাৰপিছত। কিন্তু সিংহাসন এতিয়াও তুৰ্কীত এতিয়াও আছে। নেক্সট কুৱেশ্যন, হুইচ এম্পায়াৰ ষ্ট্ৰিক্টলি বেণ্ড টবেকো ইণ্ডিয়াৰ প্ৰভিন্স? কোনজন শাসকে টবেকো বেন কৰিছিল? টবেকো বেন কৰিছিল জাহাংগীৰে। ইয়াৰ লগতে যদি প্ৰশ্ন আহে, ৱাইন কোনে বন্ধ কৰিছিল? মদ বন্ধ কৰিছিল ঔৰংগজেবে। নেক্সট কুৱেশ্যন, ব্ৰেক এণ্ড ৰুল ৱাজ দ্য ষ্ট্ৰেটেজি অফ? ব্ৰেক এণ্ড ৰুল বা ডিভাইড এণ্ড ৰুল, ভাগ বিতৰণ কৰা আৰু শাসন কৰা, এইটো কাৰ ষ্ট্ৰেটেজি আছিল? কোন ব্ৰিটিছ ৰুলাৰৰ ষ্ট্ৰেটেজি আছিল? এইটো আছিল লৰ্ড ডেলহাউছিৰ। লৰ্ড ডেলহাউছিয়ে ভাগ কৰিছিল আৰু শাসন কৰিছিল, এই নীতি মানি ৰাজ্য দেশ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুজ ৰিজন ডিড দ্য ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ কেম টু ইণ্ডিয়া? প্ৰথমজন চাইনিজ ট্ৰেভেলাৰ কোনজন শাসকৰ সময়ত আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চন্দ্ৰগুপ্ত দ্বিতীয়। দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত আহিছিল ফাহিয়ান। চাইনিজ পৰিব্ৰাজক ফাহিয়ান আহিছিল ভাৰতবৰ্ষলৈ। হিউৱেনচাং আহিছিল হৰ্ষবৰ্ধনৰ দিনত। হৰ্ষবৰ্ধনৰ দিনত আৰু এজন পৰিব্ৰাজক আহিছিল, তেওঁৰ নাম আছিল আইচিং। চীনা পৰিব্ৰাজক ফাহিয়ান আহিছিল লুম্বিনীলৈ, য'ত আছিল বুদ্ধদেৱৰ জন্মস্থান। লুম্বিনীলৈ আহিছিল ফাহিয়ান। তাত পিলাৰ এটা আছে যিটো অশোকে নিৰ্মাণ কৰাইছিল, সেই পিলাৰটোৰ নাম হ'ল ৰুমেণ্ডে। সৰু সৰু প্ৰশ্ন এইবোৰ পৰীক্ষাত আহিব পাৰে। তাৰ লগতে আমি জানি থওঁ চন্দ্ৰগুপ্ত দ্বিতীয় নামত এটা পিলাৰ আছে, যিটো পিলাৰৰ নাম আইৰণ পিলাৰ, সেইটো আছে মেহৰুলিত। তাৰ লগতে যদি জানো আমি সমুদ্ৰগুপ্তক কবিৰাজ বুলি কোৱা হয়। এওঁক নেপলিয়ান অফ ইণ্ডিয়া বুলিও কোৱা হয়। নেপলিয়ান অফ ইণ্ডিয়া বুলি কাক কোৱা হয় বুলি ক'লে সমুদ্ৰগুপ্ত বুলি ক'ব লাগিব। এই নেপলিয়ান বুলি কোনে কৈছিল? নেপলিয়ান অফ ইণ্ডিয়া বুলি কোনে কৈছিল? তেনেকৈ যদি প্ৰশ্ন আহে, V.A. স্মিথে কৈছিল। চন্দ্ৰগুপ্ত প্ৰথম, তেওঁক কোৱা হয় মহাৰাজ ধীৰাজ বুলি। মই আকৌ কৈ দিছোঁ, চন্দ্ৰগুপ্ত প্ৰথমক কোৱা হয় মহাৰাজ ধীৰাজ বুলি। নেপলিয়ান অফ ইণ্ডিয়া বুলি কোৱা হয় সমুদ্ৰগুপ্তক। তেওঁক আৰু এটা নামেৰে জনা যায়, যিটোৰ নাম হ'ল কবিৰাজ বুলিও জনা যায়। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ নামত যিটো পিলাৰ আছে মেহৰুলিত, সেইটো পিলাৰৰ নাম আইৰণ পিলাৰ। নেক্সট কুৱেশ্যন, বাই হোৱাট নেম ইজ অশোকা কমনলি ন'ন ইন হিজ ইনস্ক্ৰিপশ্যন? পুৰণি ইনস্ক্ৰিপশ্যনবোৰত অশোকক কি নামেৰে জনা গৈছিল? অশোকক জনা হয় দেৱমপ্ৰিয়া আৰু প্ৰিয়দৰ্শিনী বুলি। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য আৰ্লিয়েষ্ট ইণ্ডিয়ান টেক্সট অন মিউজিক? মিউজিকৰ ওপৰত পুৰণি অৰ্থাৎ প্ৰথম কোনখন মহাকাব্য বা কাব্য? সেইখন হ'ল সামবেদ। সামবেদ হ'ল মিউজিকৰ ওপৰত বা সংগীত সাধনাৰ ওপৰত তাত উল্লেখ আছে। ইয়াৰ লগতে আমি জানি থওঁ যজুৰ্ব বেদত উল্লেখ আছে বিভিন্ন প্ৰাৰ্থনা, পূজা পাতলৰ নীতি নিয়ম আদিৰ বিষয়ে। অথৰ্ব বেদত আছে বিভিন্ন মেজিকেল ফৰ্মুলাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, চাণক্য ৱাজ দ্য চিফ এডভাইচাৰ অফ? চাণক্য কাৰ চিফ এডভাইচাৰ আছিল? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ চিফ এডভাইচাৰ আছিল চাণক্য। ইয়াৰ লগতে প্ৰশ্ন যদি আহে, চাণক্যৰ অন্য এটা নাম কি? চাণক্যৰ অন্য এটা নাম হ'ল বিষ্ণুগুপ্ত বা তেওঁক কৌটিল্য বুলিও জনা যায়। আচলতে কৌটিল্য আছিল তেওঁৰ গোত্ৰ, সেই গোত্ৰৰ নামেৰে তেওঁক কৌটিল্য নামেও জনা যায়। আৰু চাণক্য নামটো আহিছিল, তেওঁৰ দেউতাকৰ নাম আছিল চাণক্য, সেই চাণক্য নামৰ পৰাই তেওঁৰ চাণক্য নামটো আহিছিল। চাণক্য লিখিছিল অৰ্থশাস্ত্ৰ। এইটো প্ৰশ্ন অহা দেখা যায় পৰীক্ষাত। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অৰ্থশাস্ত্ৰখন আচলতে ইকনমিক্সৰ বুক যেন লাগে ইয়াৰ নামটো দেখি, কিন্তু এইখন এখন পলিটিকেল বুক।
ইয়াত বিভিন্ন ৰাজসভাৰ নীতি নিয়ম ৰজাই কেনেকৈ শাসন কৰিব লাগে এই নীতি নিয়মবোৰৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ভাইচৰয় অফ দ্য টাইম অফ কোৱাইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোন আছিল ব্ৰিটিছ ভাইচৰয় ইয়াৰ উত্তৰ হ'ল আচলতে 1942 চনত আৰম্ভ হৈছিল এই কুইট ইণ্ডিয়া মুভমেণ্ট 8 আগষ্টৰ তাৰিখে ঘোষণা কৰা হৈছিল কিন্তু 9 আগষ্টৰ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল কিন্তু 8 আগষ্টৰ তাৰিখে ডাঙৰ ডাঙৰ নেতাসমূহক সকলোকে গ্ৰেপ্তাৰ কৰি জেলত পঠিওৱা হৈছিল সেই সময়ত ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড লিনলিথগো তেওঁ 1936 চনৰ পৰা 1943 চনৰ ভিতৰত ব্ৰিটিছ ভাইচৰয় আছিল তাৰপিছত লৰ্ড ৱেভেল আছিল লৰ্ড ৱেভেল আহিছিল 1943 পৰা 1947ৰ ভিতৰত তেওঁ ভাইচৰয় আছিল কিন্তু এইটো প্ৰশ্ন সদায় আহে এইটো প্ৰশ্ন ঘনে ঘনে আহে ভাৰত স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল সেইজন আছিল লৰ্ড মাউণ্ট বেটেন তেওঁই লাষ্ট ভাইচৰয় 1947ত আছিল তেওঁ নেক্সট কুৱেশ্যন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ হু জইন দ্য ছাবচিডাৰী এলায়েন্সত জইন কৰা প্ৰথমজন ভাৰতীয় ৰুলাৰ কোন সেইটো হ'ল দ্য নিজাম অফ হায়দৰাবাদে প্ৰথমতে ছাবচিডাৰী এলায়েন্সত চুক্তিবদ্ধ হৈছিল কিন্তু এই ছাবচিডাৰী এলায়েন্সখননো কি ছাবচিডাৰী এলায়েন্সখন এটা ছিষ্টেম য'ত কি কৰিছিল ব্ৰিটিছসকলে বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকে কোনোবা এজন স্থানীয় ৰজাৰ লগত চুক্তি কৰিছিল যে আমি আপোনালোকক আক্ৰমণ নকৰোঁ আপোনালোকেও আমাক আক্ৰমণ নকৰিব কিন্তু তাত এটা চৰ্ত আছিল যে যদি ব্ৰিটিছসকলে কোনোবা এখন নতুন ৰাষ্ট্ৰৰ ওপৰত যদি বা নতুন শাসক এজনৰ ওপৰত যদি আক্ৰমণ কৰিবলৈ যায় তেনেহ'লে সেই এলায়েন্স থকা ৰজাজনে ব্ৰিটিছক সহায় কৰিব লাগিব এয়ে আচলতে আছিল প্ৰথম ব্ৰিটিছ গোলাম হোৱাৰ আৰম্ভণি ৰজাসকল যে ব্ৰিটিছ গোলাম হ'বলৈ ধৰিছিল এই আৰম্ভণি এই চুক্তিখনে ছাবচিডাৰী এলায়েন্সখনে আৰম্ভণি আছিল সেয়ে এইখন খুব গুৰুত্বপূৰ্ণ বহু ৰজাই এই এলায়েন্সখন সাইন কৰিছিল কিন্তু বহু ৰজাই সাইন কৰা নাছিল যিসকল ৰজাই সাইন কৰা নাছিল তাৰ এগেইনষ্টে ব্ৰিটিছসকলে যুদ্ধ কৰিছিল ইংলো মাৰাঠা যুদ্ধ বা টিপু চুলতানৰ লগত যিখন যুদ্ধ হৈছিল এই ছাবচিডাৰী এলায়েন্সত সাইন নকৰাৰ ফলতে যুদ্ধ হৈছিল কিন্তু পিছত এই যুদ্ধবোৰত ৰজাবোৰক সাইন নকৰা ৰজাবোৰক হেৰুৱাই যুদ্ধত হৰুৱাই সাইন কৰাবলৈ বাধ্য কৰাইছিল ব্ৰিটিছে নেক্সট কুৱেশ্যন দেশবন্ধু ৱাজ দ্য টাইটল অফ দেশবন্ধু বুলি কাক কোৱা হৈছিল ইয়াৰ উত্তৰ হ'ল C.R. দাস চিত্তৰঞ্জন দাসক কোৱা হৈছিল দেশবন্ধু তেওঁ আছিল বেংগলৰ এজন ফেমাছ পলিটিকেল লিডাৰ সেই সময়ত বিদ্ৰোহী নেতা আছিল কিন্তু দীনবন্ধু বুলি যদি সোধে দীনবন্ধু বুলি কোৱা হৈছিল C.F. এণ্ড্ৰুইছক তেওঁ এজন মিছনাৰী আছিল মহাত্মা গান্ধীৰ বন্ধু আছিল মহাত্মা গান্ধীয়ে কৈছিল তেওঁক দীনবন্ধু বুলি আমি কনফিউজ হ'ব নালাগে দীনবন্ধু আৰু দেশবন্ধু হ'ল চিত্তৰঞ্জন দাস নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট এ জইণ্ট ষ্টক কোম্পানী টু ট্ৰেড উইথ ইণ্ডিয়া ৱেৰ ভাৰতবৰ্ষত বাণিজ্য কৰা প্ৰথম জইণ্ট ষ্টক কোম্পানীটো কাৰ আছিল সেইটো আছিল দাসসকল ভাৰতত শাসন কৰিবলৈ আহিছিল ভাৰতত বেপাৰ বাণিজ্য কৰিবলৈ আহিছিল সেই দাসসকলৰে আছিল প্ৰথম জইণ্ট ষ্টক কোম্পানীটো ভাৰতত সেইটো স্থাপন হৈছিল 1602 চনত সেই ডাষ্ট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰম্ভ কৰিছিল প্ৰথমতে শ্বেয়াৰ মাৰ্কেট বৰ্তমানৰ যে শ্বেয়াৰ মাৰ্কেট আছে সেয়া প্ৰথম আৰম্ভ কৰিছিল দাসসকলে কিন্তু ভাৰতত প্ৰথম কোম্পানী হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনতেই আহিছিল ভাৰতবৰ্ষত 1600 চনতে স্থাপন কৰিছিল কিন্তু দাসসকল হ'ল প্ৰথম জইণ্ট ষ্টক কোম্পানী স্থাপন কৰা সকল তাত বিভিন্ন জনৰ শ্বেয়াৰ আছিল পৰ্তুগীজসকলৰ কোনো ইয়াত কোম্পানী নাছিল যদিও ইয়াত
ব্যৱসায় বাণিজ্য কৰিছিল ফ্ৰান্সসকলৰ তেনেকৈ কোম্পানী ইয়াত স্থাপন কৰিছিল কিন্তু বহুত পিছত নেক্সট কুৱেশ্যন হুইচ ট্ৰিটি লেড টু ইষ্ট ইণ্ডিয়া কোম্পানী টু অবটেইন দ্য দেৱানী ৰাইটছ অফ এণ্টায়াৰ বেংগল দেৱানী ৰাইটছ গোটেই বেংগলত প্ৰচলন হৈছিল কেতিয়াৰ পৰা কোনখন ট্ৰিটিৰ পিছত ট্ৰিটি অফ এলাহাবাদ এখন গুৰুত্বপূৰ্ণ ট্ৰিটি যিখনৰ পিছত গোটেই বেংগলত দেৱানী ৰাইটছ প্ৰচলন হৈছিল এই দেৱানী ৰাইট মতে বিভিন্ন চুক্তি হৈছিল সেই চুক্তিত কৰ তোলাৰ অধিকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰিছিল এই ট্ৰিটিখন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নবাব অফ দিল্লী নবাব অফ বেংগল নবাব অফ অৱধক পৰাস্ত কৰাৰ পিছত 1765ত ইয়াৰ লগতে আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান জানি থওঁ বেটেল অফ বক্সাৰ হৈছিল 1764ত ইয়াৰ পিছত বেটেল অফ পলাচী হৈছিল 1757ত তাৰপিছত আৰু এটা মনত ৰাখিবলগীয়া থাৰ্ড বেটেল অফ পানিপথ হৈছিল 1761ত বেটেল অফ বক্সাৰৰ পিছত কি হৈছিল মানুহৰ পৰা কৰ লোৱাৰ অধিকাৰ ব্ৰিটিছসকলে লাভ কৰিছিল বেংগলত নেক্সট কুৱেশ্যন দ্য ফাউণ্ডেশ্যন অফ মডাৰ্ণ এডুকেশ্যন ছিষ্টেম ইন ইণ্ডিয়া ৱাজ লেড বাই মডাৰ্ণ এডুকেশ্যনৰ ছিষ্টেমৰ ফাউণ্ডেশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছিল মেকলে মিণ্টো এক্টৰ পিছৰ পৰাই মডাৰ্ণ এডুকেশ্যন ছিষ্টেম ভাৰতবৰ্ষত প্ৰতিষ্ঠা হৈছিল ইয়াৰ মেইন উদ্দেশ্য আছিল স্কুল কলেজত ইংলিছ লেংগুৱেজ শিকাবলৈ আৰম্ভ কৰিছিল তাৰপিছত আচলতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত তেওঁলোকৰ কাম কৰা মানুহ লগা হৈছিল সকলো মানুহ ইংলেণ্ডৰ পৰা আনি ইয়াতে কাম কৰাবলৈ অসুবিধা হৈছিল সেয়ে যাতে ক্লাৰ্ক একাউণ্টেণ্ট আদি পোষ্টবোৰ যাতে ভাৰতৰ মানুহৰ জৰিয়তে চলাব পাৰে তাৰ কাৰণে এই আইনখন আনিছিল তেওঁলোকৰ নিজৰ সুবিধাৰ বাবে আনিছিল আচলতে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ইজ ৰিমেম্বাৰ্ড ফৰ দ্য এনালমেণ্ট অফ পাৰ্টিশ্যন অফ বেংগল বিভাজনৰ সময়ত কোনে বেংগল বিভাজন কৰাইছিলে সেই সময়ত ভাইচৰয় আছিলে লৰ্ড কাৰ্জনৰ সময়ত বেংগল বিভাজন হৈছিল ব্ৰিটিছ গভৰ্ণৰ আছিল তেওঁ বেংগলক দুটা ভাগত ভাগ কৰা হৈছিল সেইটো হৈছিল 1905 চনত ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল দুটা ভাগত ভাগ কৰা হৈছিল ইষ্ট বেংগলটো বৰ্তমান যিখিনি বাংলাদেশত আছে সেইখিনি হ'ল ইষ্ট বেংগল হিচাপে ভাগ কৰা হৈছিল আৰু বৰ্তমান যিখিনি ভাৰতৰ বেংগল ৱেষ্ট বেংগল সেইটো ৱেষ্ট বেংগল হিচাপে ভাগ কৰা হৈছিল তাৰপিছত আৰু আমি জানি থওঁ লৰ্ড হাৰ্ডিঙৰ সময়ত এই ভাগ বতৰা কেনচেল কৰা হৈছিল 1911 চনত অৰ্থাৎ 1905 চনত ভাগ বতৰা হৈছিল আৰু 1911 চনত ভাগ বতৰা কেনচেল কৰা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু প্ৰিচাইড অভাৰ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা প্ৰেছিডেণ্ট কোন আছিল ভাৰতীয় মহিলা প্ৰেছিডেণ্ট তেওঁ আছিল সৰোজিনী নাইডু 1925 চনৰ অধিৱেশনৰ তেওঁৰ প্ৰেছিডেণ্ট আছিল কিন্তু যদি সোধা হয় প্ৰথম মহিলা প্ৰেছিডেণ্ট কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেতিয়া হ'ব এনি বেচাণ্ট আচলতে ভাৰতীয় নহয় তেওঁ আয়াৰলেণ্ডৰ পৰা আহিছিল তেওঁ 1917 চনত প্ৰেছিডেণ্ট আছিল যদি প্ৰথম ইণ্ডিয়ান মহিলা প্ৰেছিডেণ্ট বুলি সোধে তেতিয়াহ'লে হ'ব সৰোজিনী নাইডু নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য পাৰ্পাছ অফ চাইমন কমিশ্যনৰ মেইন উদ্দেশ্য কি আছিল আমি জানি লওঁ চাইমন কমিশ্যননো কি 1927 চনত গঠন হৈছিল চাইমন কমিশ্যন ইংৰাজ চৰকাৰৰ দ্বাৰা গঠন হৈছিল লণ্ডনত তাৰপিছত ভাৰতলৈ পঠিয়াই দিছিল
ভাৰতৰ পলিটিকেল ৰিফৰ্মৰ খবৰ ল'বলৈ। ভাৰতৰ যিমানখিনি পলিটিকেল ৰিফৰ্ম হৈছে সেইবোৰ সঠিকভাৱে কাম হৈছে নে নাই সেইবোৰ চাবলৈ পঠিয়াই দিছিল। ফিউচাৰ কি হ'ব এইবোৰ ৰিপৰ্ট যাতে ইংৰাজ চৰকাৰক দিব পাৰে তাৰ বাবে এই চাইমন কমিশ্যন পঠিয়াই দিছিল। ইয়াৰ তীব্ৰ বিৰোধ হৈছিল কাৰণ তাৰ যি 7জন মেম্বাৰ আছিল তাৰ ভিতৰত এজনো ভাৰতীয় নাছিল। সেই আন্দোলনতেই লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল। লালা ৰাজপথ ৰায়ৰ কোন চনত মৃত্যু হৈছিল বা কেতিয়া মৃত্যু হৈছিল বুলি ক'ব লাগিব চাইমন কমিশ্যনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, হু হেজ ষ্টাৰ্টেড চিপকো মুভমেণ্ট? চিপকো মুভমেণ্ট কোনে আৰম্ভ কৰিছিল? চিপকো মুভমেণ্ট আৰম্ভ কৰিছিল সুন্দৰলাল বহুগুণাই। 1973 আৰম্ভ কৰিছিল উত্তৰাখণ্ডত। এই চিপকো মুভমেণ্ট আচলতে গছ বচোৱাৰ আন্দোলন। নেক্সট কুৱেশ্যন, ইন হুইচ টাইম পিৰিয়ড গৌতম বুদ্ধ ন'ন এজ এ লৰ্ড? গৌতম বুদ্ধক লৰ্ড হিচাপে কাৰ সময়ৰ পৰা জনা হৈছিল বা ভগৱান হিচাপে পূজা অৰ্চনা কৰা হৈছিল? অশোকৰ সময়ৰ পৰা। নেক্সট কুৱেশ্যন, ইন হুইচ টাইম পিৰিয়ড নালন্দা ইউনিভাৰ্চিটি ইষ্টাব্লিছ? নালন্দা ইউনিভাৰ্চিটি কাৰ সময়ত স্থাপিত হৈছিল? গুপ্তা ডাইনেষ্টিৰ সময়ত। অৰ্থাৎ কুমাৰ গুপ্তাই স্থাপন কৰিছিল এই নালন্দা ইউনিভাৰ্চিটি। ইয়াৰ লগতে আমি জানি থ'ম বিশ্বৰ প্ৰথমখন ইউনিভাৰ্চিটি হ'ল তক্ষশিলা ইউনিভাৰ্চিটি, যিখন ভাৰততে আছিল কিন্তু বৰ্তমান পাকিস্তানত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি? নালন্দা ইউনিভাৰ্চিটিখন কোনে স্থাপন কৰিছিল? সেইখন স্থাপন কৰিছিল কুমাৰ গুপ্তাই। কুমাৰ গুপ্তাই স্থাপন কৰিছিল। কিন্তু এই নালন্দা ইউনিভাৰ্চিটিখন কোনে ভাঙিছিল? বখতিয়াৰ খিলজীয়ে ভাঙিছিল। এই বখতিয়াৰ খিলজী আছিল মহম্মদ ঘুৰিৰ সেনাপ্ৰধান। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ নন্দা ডাইনেষ্টি? নন্দ বংশৰ শেষৰজন শাসক কোন? শেষৰজন শাসক হ'ল ধনানন্দ। এক পৰাস্ত কৰি আচলতে মৌৰ্যসকলে শাসনভাৰ লৈছিল। নন্দ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন বুলি যদি সোধে তেনেহ'লে ক'ব লাগিব মহাপদ্মানন্দ। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট নেম অফ পাটনা? পাটনাৰ এনচিয়েণ্ট নেম কি? পুৰণি নাম হ'ল পাটালিপুত্ৰ। আৰু দিল্লীৰ পুৰণি নাম যদি সোধে তেনেহ'লে ইন্দ্ৰপ্ৰস্থ হ'ল দিল্লীৰ পুৰণি নাম। নেক্সট কুৱেশ্যন, হু বিল্ড ইণ্ডিয়াছ ফাৰ্ষ্ট হস্পিটেল এণ্ড আয়ুৰ্বেদা গাৰ্ডেন? ভাৰতৰ প্ৰথম হস্পিটেল কোনে নিৰ্মাণ কৰাইছিল আৰু আয়ুৰ্বেদ গাৰ্ডেন বাগিচাখন কোনে নিৰ্মাণ কৰাইছিল? সেইজন হ'ল সুশ্ৰুতে প্ৰথম হস্পিটেল নিৰ্মাণ কৰাইছিল। তেওঁৰ গ্ৰন্থখনৰ নামো কেতিয়াবা সোধে, সেইখন হ'ল সুশ্ৰুত সংহিতা। সুশ্ৰুত সংহিতা। সেই সময়তে তেওঁ প্লাষ্টিক চাৰ্জাৰীৰ কথা উল্লেখ কৰিছিল আৰু গ্ৰন্থত তেওঁ উল্লেখ কৰিছিল মানুহৰ গল কাটি দিলেও সেই গল কেনেকৈ জোৰা লগাব পাৰি। ইমানখিনি পৰ্যন্ত মেডিকেল ছায়েন্স উন্নত আছিল সুশ্ৰুতৰ সময়ত। নেক্সট কুৱেশ্যন, হু ডিস্ক্ৰিপ্টেড ফাৰ্ষ্ট অশোকাছ ইনস্ক্ৰিপশ্যন? অশোকৰ সেই শিলালিপিবোৰ কোনে প্ৰথমতে পঢ়িছিল? ইয়াৰ উত্তৰ হ'ল জেমছ প্ৰিন্সেপ। সেইবোৰ আচলতে বিভিন্ন ভাষাত 5-6 লেংগুৱেজত লিখা হৈছিল। ব্ৰাহ্মী, পালি এনেকুৱা ভাষাত লিখা আছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম এটেকাৰ ইন ইণ্ডিয়া? প্ৰথমজন মুছলিম আক্ৰমণকাৰী কোন আছিল ভাৰতবৰ্ষত? সেইজন আছিল মহম্মদ বিন কাছিম। তেওঁ 712 AD-ত আক্ৰমণ কৰিছিল। তেওঁ এবাৰেই আক্ৰমণ কৰিছিল। মহম্মদ বিন কাছিম মনত ৰাখিবলগীয়া। আৰু মুছলিম এটেকাৰ আছিল মেহমুদ গজনী। মেহমুদ গজনীও আক্ৰমণ কৰিছিল। তেওঁ 17 বাৰ আক্ৰমণ কৰিছিল ভাৰতবৰ্ষত। 1001 চনৰ পৰা 1027 চনৰ ভিতৰত 17 বাৰকৈ আক্ৰমণ কৰিছিল। তাৰপিছত আছে এই মুছলিম এটেকাৰৰ ভিতৰত মহম্মদ ঘুৰিয়ে আক্ৰমণ কৰিছিল 5 বাৰ। 1175 চনৰ পৰা 1194 চনলৈ।
ইয়াৰ লগত আমি মনত ৰাখি থওঁ কেইটামান প্ৰশ্ন 1191 চনত হৈছিল বেটেল অফ টৰাইন 1 মনত ৰাখিম 1191ত বেটেল অফ টৰাইন 1 বেটেল অফ টৰাইন 2 হৈছিল 1192 1192 চনত হৈছিল বেটেল অফ টৰাইন 2 91 হৈছিল বেটেল অফ টৰাইন 1 এই বেটেল অফ টৰাইন 2ত পৃথিৱীৰাজ চৌহান হাৰিছিল মহম্মদ ঘুৰিৰ লগত মানে 1192 চনত নেক্সট কুৱেশ্যন হু ইন্ট্ৰডিউচ এ চিলভাৰ কইন নেম এজ টানকা টানকা বুলি চিলভাৰ কইন কোনে ইন্ট্ৰডিউচ কৰিছিল ইয়াৰ উত্তৰ হ'ল ইলটুটমিছ সেই সময়ত আৰু এটা কইন চলাইছিল তেওঁ সেইটোৰ নাম আছিল জিতাল সেইটো হ'ল আছিল তামৰ কইন শেষৰটো প্ৰশ্ন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ লুডি ডাইনেষ্টি লুডি বংশৰ শেষৰজন শাসক কোন আছিল সেইজন হ'ল ইব্ৰাহাম লুডি বাবৰে 1526 চনত বেটেল অফ পানিপথত ইব্ৰাহাম লুডিক পৰাস্ত কৰি শাসনভাৰ লয় তাৰপিছতে আৰম্ভ হয় মোগল শাসনৰ সময়ছোৱা এনেকৈ পৰীক্ষাত অহা জিঅ'গ্ৰাফী হিষ্ট্ৰী জেনেৰেল নলেজ মেথছ ইংলিছৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থওক নলেজ 31 আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰক